ভাদৰ মাহত নাই মিলা নাই। আহিনৰ 1 2 3 একদম লেঠাৰি পৰিছে একেবাৰে লেঠাৰিয়ে পৰিছে। এই 3 দিন মানে মোৰ আৰু শুবলৈ খাবলৈ সময় নাই। এই ফোনটো দেখোন এই শনিকেইটা চাইলেণ্ট কৰি থৈছে। হয় কিয় দেখোন। হেল্ল' মই খুচুৰা পইচা নাই নহয়। খুচুৰা পইচা একেবাৰে নহ'ব। আজিকালি স্কেনাৰতহে দিয়ে। খুচুৰা বুলিবলৈ মুঠেই নাই। কি ক'ব বুজিছে। এই পূজা পাৰ্বণ মানে মই কৰিবলৈ যাবই পৰা নাই নহয়। কি ক'ব মানে উপায় নাই। এই গৰু মূল্য গৰুকে দিবলৈ ল'লে নহয় মানুহবোৰে। গৰু এতিয়া ঢেৰ হ'ল মোৰ, গৰুৰ পৰাই ওলাব নোৱাৰোঁ। তাকেহে এতিয়া মাটি মূল্য মানে মাটিহে মোনা দিয়ে। এই মাটি নিদিয়ে। মাটি দিওঁ বুলি কয় বোলো সেই চোতালৰ আগফালেকে দিব বুলি ভাবোঁ, নিদিয়ে নহয়। মাটিহে মোনা দেখোন দিয়েহি। যি সমস্যা দেই, চলিবলৈ দিগদাৰ। এতিয়া মোৰ পূজা পাৰ্বণ কৰিবলৈকে যাবলৈকে দিগদাৰ। গৰু মূল্য গোটেই গৰুৱে দিয়ে আৰু মাটিৰ মূল্য মাটিয়ে দিয়ে। মাটিখিনি হেৰি কৰিম আকৌ। এই কাতি বিহুত দেৰি কেলৈ তুলসী ভেটি তুলিবলৈ মানুহে নিব নহয়। 10 টকা মোনাকৈ পালেও মোৰ দেখোন বহুত। তেনেকৈ বেছি এৰাই কৰিম আৰু উপায় নাই নহয়। পিছে আপোনাৰ ভাল? এই সকাম নিকাম বাৰু ঠিকেই খাই আছেনে? পাইছেনে 2-4 টকা পাই আছে? পক দেহি হওক। মোৰ আৰু অৱস্থা ভাল নহয় আৰু। এয়াহে মাটি মূল্য আৰু মাটি এমোনাহে দিব ল'লে। আজিকালি মানে এতিয়া গৰুটো উঠাই দিম আৰু। গৰু নোম জ্বলাৰ সৈতে পইচা 3 কুৰি দিলেও হ'ব। গৰু বেছি হ'ল আৰু এতিয়া নোৱাৰিম আৰু ইমান গৰু ল'ব মই। হ'ব দিয়ক, ৰাখিছোঁ।